গণিপুৰৰ উজ্জ্বল নক্ষত্ৰ আৰু নাই। গণিপুৰৰ অনুষ্ঠান প্ৰতিষ্ঠানত অৱদান থকা লোকজনৰ মৃত্যুত সমগ্ৰ গণিপুৰ অঞ্চলত শোকৰ চাপৰা দেখিবলৈ পোৱা গৈছে। হাজাৰ হাজাৰ লোকৰ উপস্থিতিত জানাজাৰ নামাজ সম্পন্ন কৰা হয়। পূব জাৰণী গণিপুৰৰ জ্যেষ্ঠ নাগৰিক তথা ডবকা হাজী আনফৰ আলী কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মছজদৰ আলী লস্কৰ ছাৰৰ সন্তান ইমদাদ উল্লাহ লস্কৰৰ মৃত্যুত সমগ্ৰ গণিপুৰ অঞ্চলতে শোকৰ ছাঁ পৰে। গণিপুৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত থাকি মানৱ সেৱা আগবঢ়োৱা ইমদাদ উল্লাহ লস্কৰৰ মৃত্যুত গণিপুৰবাসীৰ বাবে বৃহৎ ক্ষতি বুলি গণ্য কৰা হৈছে। এসময়ত পূব জাৰণী গণিপুৰৰ বহুকেইখন বেচৰকাৰী বিদ্যালয়ৰ শিক্ষকতাও কৰিছিল। ৰবিবাৰে ৰাতিপুৱা তেখেতে ইহলীলা সম্পৰণ কৰে। আজি বিয়লি 2 বজাত গণিপুৰ ঈদগাহ ময়দানত হাজাৰ হাজাৰ লোকৰ উপস্থিতিত ইমদাদ উল্লাহ লস্কৰৰ জানাজাৰ নামাজ সম্পন্ন কৰা হয়। জানাজাৰ নামাজত বহুতো গুণমুগ্ধ লোকো উপস্থিত আছিল। এই মুহূৰ্তত মিডল অসমৰ দৰ্শকসকলক পোনপটীয়াকৈ বৰ্তমানৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, মিডল অসম।